বন্ধুসকল স্বাগতম জনাইছো আজিৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল প্ৰথমতে আপোনালোকক ইনকাম প্ৰুফটো দেখুৱাই আছো। দেখিবলৈ পাইছে ইয়াতে মই কিমান টকা এই এপৰ পৰা ইনকাম কৰিছো। কেৱল মাত্ৰ আপোনালোকে ৰেফাৰ কৰি টকা উপাৰ্জন কৰিব পাৰিব। বন্ধুসকল আপোনালোকে পাৰ ৰেফাৰ 100 টকা লাভ কৰিব, লগতে যিয়ে আপোনালোকৰ লিংকৰ পৰা ডাউনলোড কৰিব তেওঁলোকে 100 টকা পাব আৰু এই 100 টকা ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত ল'ব পাৰিব। বন্ধুসকল কেনেকৈ আপোনালোকে ল'ব আজিৰ ভিডিঅ'টোৰ মাধ্যমত জনাম। কেনেকৈ আপোনালোকে একাউণ্টটো ক্ৰিয়েট কৰিব এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ফেচবুক পেজটো আপোনালোকে প্লিজ ফলো কৰি ৰাখিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেন্তে প্লিজ এতিয়া আপোনালোকে শ্বেয়াৰ কৰি দি দিব। তো বন্ধুসকল এইখিনি কাম আছিল। প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ এই যিখন এপ আছে এই এপটোৰ নাম হৈছে গ্ৰ' এপ। ইয়াতে আপোনালোকে ডিমাণ্ড একাউণ্ট খুলিলে আপোনালোকে সাইন আপ কৰিলেই 100 টকা লাভ কৰিব, লগতে ৰেফাৰ কৰিলেও 100 টকা লাভ কৰিব। অৰ্থাৎ ময়ো 100 টকা পাম, আপোনালোকেও 100 টকা পাব যদি মোৰ লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি এই একাউণ্টটো বনায়। কি কৰিব আপোনালোকে কেনেকৈ বনাব হবিক দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে যদি ফেচবুকত চাই আছে ওপৰত দেখিবলৈ পাইছে লিংকটোত ক্লিক কৰক। আপোনালোকে সেই এপটোৰ লিংকটো ক্লিক কৰি আপোনালোকে ডাইৰেক্ট প্লে ষ্ট'ৰত যাওক। আৰু নাইবা যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব, তাৰে পৰা আপোনালোকে ডাউনলোড কৰি লৈ লওক। দেখিবলৈ পাইছে প্ৰথমতে ইয়াতে দেখিবলৈ পাইছে এইটো হৈছে গ্ৰ' এপ। প্লে ষ্ট'ৰত আহি গৈছে। এই গ্ৰ' এপটো আপোনালোকে ডাউনলোড কৰি টকা উপাৰ্জন কৰিব পাৰিব। আপোনালোকক আৰু এটা ইনফৰমেশ্যন জনাওঁ, যদি আপোনালোকে ইয়াতে একাউণ্ট কৰিব বিচাৰে তেন্তে 3টা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এটা হৈছে আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ ID। তো ইয়াত দেখিবলৈ পাইছে অপেন কৰাৰ লগে লগে আপোনালোকৰ যিখন ইমেইল আছে সেই ইমেইলেৰে আপোনালোকে ইয়াতে সাইন আপ কৰিব লাগিব। তো বন্ধুসকল ইমেইলেৰে আপোনালোকে সাইন আপ কৰি লৈ ল'ব। দেখিবলৈ পাইছে যিকোনো এটা ইমেইল আপোনালোকে ইয়াতে চিলেক্ট কৰিব। ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো দি দিব। চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি আপোনালোকে OTP বহুৱাব। তাৰপিছত ভেৰিফাই অপশ্যনটো চিম্পলি আপোনালোকে ক্লিক কৰি দি দিব। ইয়াতে আপোনালোকৰ পেন নম্বৰটো বহুৱাব। পেন নম্বৰ বহুৱাৰ পিছত কনফাৰ্ম দেখিবলৈ পাইছে এইটোত আপোনালোকে ক্লিক কৰিব। নামটোত ক্লিক কৰি আপোনালোকে আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে পেন কাৰ্ডত সেইটো ইয়াতে আপোনালোকে বহুৱাব। তাৰপিছত নেক্সট অপশ্যনটো চিম্পলি ক্লিক কৰিব। ইয়াতে জেণ্ডাৰ মেল ফিমেল চিম্পলি আপোনালোকৰ যিটো হয় সেইটো দি দিব। মেল মই ইয়াতে দি দিছোঁ। দেখিবলৈ পাইছে মেৰিটেৰিয়েল ষ্টেটাছ ছিংগল নে মেৰিড, তো ইয়াতে দি দিব। আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে চিম্পলি ইয়াতে বহুৱাই দি দিব। তাৰপিছত ইয়াতে অকুপেশ্যন দেখিবলৈ পাইছে আপোনালোকে প্ৰাইভেট ছেক্টৰ, যেহেতু ষ্টুডেণ্ট মই ইয়াতে আপোনালোকক দেখুৱাইছোঁ যে মই এজন ষ্টুডেণ্ট, যাৰ কাৰণে ইয়াতে মই ষ্টুডেণ্ট চিলেক্ট কৰিম। তাৰপিছত ইনকাম আপোনালোকৰ কিমান 1 to 5 লাখ মই দি দিছোঁ। যদি তাতকৈ তলত হয় তেন্তে আপোনালোকে লেছ দেন 1 লাখ সেইটো আপোনালোকে দি দিব। ট্ৰেডিং এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ আছে তেন্তে দি দিব, নাথাকিলে নো এক্সপিৰিয়েঞ্চ। যেহেতু মোৰ অলপ আছে গতিকে মই ইয়াতে আপোনালোকক দেখুৱাই আছোঁ 5 ইয়াৰ্ছ দেখিবলৈ পাইছে। নেক্সট অপশ্যনটো চিম্পলি আপোনালোকে ক্লিক কৰি দি দিব। তাৰপিছত দেখিবলৈ পাইছে ইয়াতে ডিটেইলছ ৰিকুৱাৰ্ড ফিনিছ KYC আপোনাৰ মাৰ নাম আপোনাৰ দেউতাৰ নাম ইয়াতে বহুৱাই নেক্সট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকৰ যিখন বেংকৰ একাউণ্ট আছে সেইটো আপোনালোকে বেংক ইয়াতে চুজ কৰি লৈ ল'ব, নাইবা আপোনালোকে বেংকটো ইয়াতে চাৰ্চ কৰিব। তো বেংকটো চাৰ্চ কৰাৰ লগে লগে ইয়াতে আহি যাব। তাৰপিছত ইয়াতে IFSC কোড দি নাইবা আপোনালোকৰ যিখন বেংকৰ ব্ৰাঞ্চ আছে সেইটো ইয়াতে আপোনালোকে চাৰ্চ কৰিব। সহজ এটা উপায় আছে, ইয়াতে আপোনালোকে চিম্পলি আপোনালোকৰ যিটো IFSC কোড আছে সেই IFSC কোডটো ইয়াতে বহুৱাই দি দিব। তাৰপিছত আপোনালোকৰ বেংকৰ ডিটেইলছখিনি আহি যাব। ইয়াতে দেখিবলৈ পাইছে এণ্টাৰ বেংক একাউণ্ট নাম্বাৰ। তো আপোনালোকৰ এণ্টাৰ বেংক একাউণ্ট নম্বৰটোত ক্লিক কৰি আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰ দি দিব। কিবা ভুল থাকিলে এডিট অপশ্যনটোত ক্লিক কৰিব। তো 1 টকা আপোনালোকৰ বেংক একাউণ্টত এতিয়া ট্ৰেন্সফাৰ হৈ যাব, ভেৰিফাই হৈ যাব। তো দেখিবলৈ পাইছে ইয়াতে কেমেৰা চেল্ফি এটা ল'ব লাগিব, এল' কৰি দিব সকলো। তো চেল্ফি লোৱাৰ কাৰণে দেখিবলৈ পাইছে চেল্ফি এনেকৈ ল'ব। কেপচাৰ অপশ্যনটো চিম্পলি ক্লিক কৰিব। লুকছ গুড অপশ্যন আপোনালোকে সেইটোত ক্লিক কৰিব। যদি বেয়া হৈছে টেক এগেইন সেইটোত ক্লিক কৰিব। তো দেখিবলৈ পাইছে ছিগনেচাৰ ভেৰিফিকেশ্যন যিটো দেখিবলৈ পাইছে ইয়াতে ছিগনেচাৰ কৰিব। প্ৰচেছটো ভেৰিফাই অপশ্যনটোত ক্লিক কৰি ইয়াতে আপোনালোকে ছিগনেচাৰ ছাবমিট অপশ্যনটো চিম্পলি আপোনালোকে ক্লিক কৰি দি দিব। তো বন্ধুসকল ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাব নতুনকৈ আৰু এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আধাৰ কাৰ্ড ভেৰিফাই কৰিব লাগিব। য়েছ প্ৰচিড দেখিবলৈ পাইছে সেইটোত আপোনালোকে চিম্পলি ক্লিক কৰি দি দিব। যদি নমিনি কৰিব বিচাৰে আৰু যদি নমিনি কৰিব নিবিচাৰে নো স্কিপ দিছ সেইটোত আপোনালোকে ক্লিক কৰি নমিনিটো আপোনালোকে পুনৰ বা পিছত কৰি লৈ ল'ব। আধাৰ ই চাইন দেখিবলৈ পাইছে প্ৰচিড টু আধাৰ ই চাইন অপশ্যনটো চিম্পলি আপোনালোকে ক্লিক কৰিব।
ইয়াতে আপোনালোকে প্ৰচিড ই সাইন যেটো অপশন আছে হেতু আপোনালোকে পুনৰবাৰ ক্লিক কৰি দি দিব। ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ড যেটো নম্বৰ আছে সেই আধাৰ কোডটো দিব লাগিব। লগতে আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ আছে লিংক আছে সেই মোবাইল নম্বৰটোত OTP যাব। সেই OTP ৰে আপোনালোকে ইয়াতে ভেৰিফাই কৰিব লাগিব। দেখিবলৈ পাইছে সাইন আপ নাও, ইয়াতে আপোনালোকে ওপৰত টিক মাৰ্ক লগাই দি দিব। ইয়াতে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো বহুৱাই সেন্ড OTP অপশনটো সিম্পলি ক্লিক কৰি দি দিব। তো OTP বহুৱাই ভেৰিফাই অপশনটো সিম্পলি আপোনালোকে ক্লিক কৰি দি দিব। দেখিবলৈ পাইছে ভেৰিফাই অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো একাউণ্ট আছে সেইটো সাকসেসফুলি হৈ গৈছে 24 আৱাৰ্ছ অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত। দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যনছ, 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ একাউণ্টটো ওপেন হৈ যাব আৰু ইয়াতে আপোনালোকে ট্ৰেডিং কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে ইউজ গ্ৰ' পিন নাইবা আপোনালোকৰ যেটো ফিংগাৰ লক আছে সেইটো আপোনালোকে ইয়াতে বহুৱাই লগইন কৰিব পাৰিব। যেটো ফিংগাৰটো ভাল হ'ব মই ফিংগাৰটো ইয়াতে বহুৱাই আপোনালোকক দেখুৱাই আছো। দেখিবলৈ পাইছে আপোনালোকৰ মোবাইলত OTP যাব, ভেৰিফাই হৈ যাব। তো এইখিনিয়ে কাম যদি আপোনালোকে কৰিব বিচাৰে তেন্তে কৰিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যন লগতে ফেচবুকত চাই থাকিলে ওপৰত আপোনালোকে এপৰ লিংকটো পাই যাব। ডাউনলোড কৰি আপোনালোকে এইখিনি কাম কৰিলে আপোনালোকে সাইন আপ বোনাছ 100 টকা লাভ কৰিব। বন্ধুসকল 100 টকা আপোনালোকে সাইন আপ বোনাছতে লাভ কৰিব। লগতে যদি আপোনালোকে ট্ৰেডিং কৰে তেন্তে আপোনালোকে ইয়াতে আৰু 300 টকা লাভ কৰিব। অৰ্থাৎ টোটেল 400 টকা আপোনালোকে পাই যাব যদি আপোনালোকে কৰিব বিচাৰে। তো ভিডিওটোৰ মাধ্যমত সৰু এটা ইনফৰমেশ্যন আছিলে। যদি ভিডিওটো ভাল পাইছে লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব নকৰিলে প্লিজ এতিয়াই সাবস্ক্ৰাইব কৰিব।